বন্ধুসকল নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আন নতুন ভিডিঅ'ত বহু দিনৰ বিৰতিৰ পাছত এটা ভিডিঅ' তোমালোকৰ বাবে লৈ আহিছো আৰু এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি আলোচনা কৰিম পেটৰ ছবি কম সময়ৰ ভিতৰত কেনেকৈ কম কৰিব পাৰি আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই কেইটামান এক্সাৰসাইজ তোমালোকক কৰি দেখুৱাম যিকিটা এক্সাৰসাইজ কৰিলে তোমালোকে বহুত কম সময়ৰ ভিতৰত নিজৰ পেটৰ ছবি কম কৰিব পাৰিবা আৰু আচল মেইন কথাটো হ'ল কি এই এক্সাৰসাইজ কিটা তোমালোকে ৰুমৰ ভিতৰতে কৰিব পাৰিবা কাৰণ কেতিয়াবা কি হয় মানুহৰ সময় অসুবিধাৰ কাৰণে মানে কি হয় মানুহে গ্ৰাউণ্ডত যাব নোৱাৰে বা জিমত যাব নোৱাৰে তেনেস্থলত এইকেইটা এক্সাৰসাইজ যদি তোমালোকে ৰুমৰ ভিতৰত কণ্টিনিউ কৰি থাকে তেতিয়া বহুত কম সময়ৰ ভিতৰত পেটৰ ছবি কম কৰিব পাৰিবা যিহেতু এইকেইটা এক্সাৰসাইজ মই কণ্টিনিউ কৰি আছো মোৰ বহুত ছবি বাঢ়িছিলে লাহে লাহে মই কণ্টিনিউ কৰি আছো আৰু তাৰ ৰিজাল্ট মই পাইছো গতিকে মই ভাবিলো এটা ভিডিঅ' তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ আজিকালি বহুতখিনি ল'ৰা ছোৱালীয়ে নিজৰ চৰ্বি কম কৰিবলৈ বা পেটৰ চৰ্বি কম কৰিবলৈ বহুতখিনি এক্সাৰসাইজ কৰে বা জিম জইনিং কৰে Actually, exercise কৰিলে নহব সেই বস্তুখিনি কেনেকৈ তোমালোকে এক্সাৰসাইজ কৰিছা বা কেনেকৈ তাক ইউজ কৰিছা সেইটো ওপৰত বহুতখিনি কথা নিৰ্ভৰ কৰে আৰু এই ভিডিঅ'ৰ জৰিয়তে মই যিকেইটা তোমালোকক 5টা এক্সাৰসাইজ কৰি দেখুৱাম মই শেষৰ ফালে ইয়াৰ এটা টিপছ দেখুৱাম যিকেইটা টিপছ যিটো টিপছ তোমালোকে ফলো কৰিলে বহুত সোনকালে তোমালোকে পেটৰ ছবিখিনি কম কৰিব পাৰিবা সো ফলো কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল তোমালোকে গোটেইকেইটা এক্সাৰসাইজ ষ্টেণ্ডিং পজিশ্যন লৈ কৰিব পাৰিবা কাৰণ বহুত বেসিক লেভেলৰ হয় যেতিয়া আমি যিকোনো এটা কাম আৰম্ভ কৰোঁ এই কামটো সদায় বেসিকৰ পৰা আৰম্ভ কৰিব লাগে আৰু লাহে লাহে বস্তুটো কি হয় এডভান্স কৰিবলৈ চেষ্টা কৰিব লাগে যদি প্ৰথমতে এডভান্স লেভেলৰ কৰি দিয়া যায় তেতিয়া কি হয় কিছুমান সমস্যা দেখা দিব পাৰে গতিকে প্ৰথম এক্সাৰসাইজটো হ'ল আমাৰ ওপৰ জাম্প বুলি কওঁ যিটো মানে কি হয় মাটিৰ পৰা অলপ লাহে লাহে ওপৰলৈ জাম্প কৰিব লাগে মানে ওপৰলৈ জাম্প কৰিলে কি হ'ব যেতিয়া আমাৰ দেহৰ যিখিনি মাংস আছে বা যিখিনি চৰ্বি আছে সেই চৰ্বিখিনি সদায় লৰচৰ হ'ব আৰু লৰচৰ হোৱাৰ পিছত কি হ'ব লাহে লাহে মানে চৰ্বিখিনি কম হোৱাত বহুতখিনি সহায় কৰিব আৰু এই এক্সাৰসাইজটো তোমালোকে 30 ছেকেণ্ডৰ পৰা 40 ছেকেণ্ড কণ্টিনিউ কৰিব পাৰা যেতিয়া তোমালোকৰ অভ্যাস হৈ যাব লাহে লাহে তোমালোকে তাৰ টাইম লিমিটটো বঢ়াব পাৰিবা ছেকেণ্ড এক্সাৰসাইজটো হ'ল হাই নি যিটো মই কেনেকৈ কৰিব লাগে মই কৰি দেখুৱাইছো আৰু এইটো এক্সাৰসাইজ তোমালোকে ঠিক 30ৰ পৰা 40 ছেকেণ্ড কৰিব পাৰা প্ৰথম আৰম্ভ কৰা ঠিক তেনেকৈ কৰিবা যেতিয়া তোমালোকৰ ষ্টেমিনা বাঢ়িব তেতিয়া তোমালোকে টাইমটো বঢ়াই ল'বা আৰু এইটো এক্সাৰসাইজ কৰাৰ ইয়াৰ ফলত কি হ'ব তোমালোকৰ দেহৰ যিখিনি চৰ্বি আছে ঠিক সেইখিনি গোটেইখিনি মানে কি হয় এক্টিভ হ'ব যেনেকৈ ৰানিং কৰিলে মানুহৰ গোটেই মাংসপেশীখিনি লৰচৰ হয় ঠিক এইকেইটা এক্সাৰসাইজ কৰিলে তোমালোকৰ গোটেই দেহাটোৰ মাংসপেশী লৰচৰ হ'ব আৰু যাৰ ফলত তোমালোকৰ চৰ্বি কমোৱাত বহুতখিনি সহায় কৰিব 3 নম্বৰ এক্সাৰসাইজটো হ'ল সাইড জাম্প কেনেকৈ কৰিব লাগে মই কৰি দেখুৱাইছো কাৰণ এক্সাৰসাইজৰ নামৰ লগত কোনো মতলব নাই এক্সাৰসাইজ কৰিব লাগে আৰু তাৰ আমি ৰিজাল্টটো ভালদৰে পাব লাগে এই বস্তুটো তোমালোকে সদায় বেছিকৈ কৰিবলৈ চেষ্টা কৰিব লাগে ইয়াত টাইম লিমিট কৰিব নালাগে সদায় তোমালোকে 80 বা 100 প্লাছৰ ওপৰত কৰিবলৈ চেষ্টা কৰিব লাগে আৰু এইটো মই যেতিয়া ইউজ কৰোঁ সদায় মই 120 বা 150 বাৰ ওপৰত কৰিবলৈ চেষ্টা কৰোঁ কাৰণ এইটো বহুত হেল্পফুল এক্সাৰসাইজ মানে যেনেকৈ ৰানিং কৰিলে বহুত সোনকালে ভাগৰ লাগে ঠিক এইটো এক্সাৰসাইজ ঠিক তেনেকুৱাই ৰানিঙৰ লেখীয়া ই আপোনালোকক কাম কৰি দিব গতিকে এই এক্সাৰসাইজটো বহুত বেছিকৈ কৰিবলৈ চেষ্টা কৰিবা যেতিয়া তোমালোকে তাৰ ৰিজাল্টটো সোনকালে পাবা 4 নম্বৰ এক্সাৰসাইজটো মই কৰি দিছো কেনেকৈ কৰিব লাগে আৰু এইটো এক্সাৰসাইজ কৰোঁ তোমালোকে এটা কথা সদায় মনত ৰাখিবা যেতিয়া তোমালোকে কৰ্চ নি এনেকৈ পঢ়িটো তোমালোকৰ নি লগত তোমালোকে টাচ কৰিবা সেই টাচ কৰাৰ সময়ত কি কৰিবা সদায় মানে কি অকণমান হোল্ড কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়া মানে কি হয় তোমালোকে বেটাৰ ৰিজাল্ট পাবা যদি তোমালোকে বেছি স্পীড কৰা তেতিয়া তোমালোকে তাৰ ৰিজাল্টটো নাপাবা গতিকে সদায় 2 ছেকেণ্ড বা 3 ছেকেণ্ড হোল্ড কৰিবলৈ চাবা তেতিয়া বহুত সোনকালে তোমালোকে ৰিজাল্ট পাবা আৰু এটা কথা মনত ৰাখিবা যেতিয়া তোমালোকে নি টাচ কৰিবা এক সাইডত কি কৰিব লাগে 20 বাৰকৈ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা টোটাল কিমান হ'ব 40 বাৰ হ'ব বা নতু 30 বা 40 বাৰ টোটাল নে কৰিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকে ৰিজাল্টটো সোনকালে পাবা শেষৰ এক্সাৰসাইজটো বহুত গুৰুত্বপূৰ্ণ এক্সাৰসাইজ বহুত বেছি মানে পেটৰ ওপৰত প্ৰভাৱ পৰে কেনেকৈ কৰিব লাগিছে মই কৰি দেখুৱাই দিছো আৰু এই বস্তুটো সদায় তোমালোকে বহুত বেছিকৈ কৰিবলৈ চেষ্টা কৰিবা কমসে কম 60 বাৰ বা 70 বাৰ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা তেতিয়া মানে কি হয় বহুত সোনকালে ৰিজাল্ট পাবা আৰু বহুত ভাল এক্সাৰসাইজ মই বহুত বেছিকৈ কৰিবলৈ চেষ্টা কৰোঁ আৰু আটাইকেইটা এক্সাৰসাইজৰ ভিতৰত এই এক্সাৰসাইজটো কৰিলে কি হয় পেটৰ যিখিনি চৰ্বি আছে সেই চৰ্বিখিনিত বহুত বেছিকৈ প্ৰভাৱ পৰে যেতিয়া তোমালোকে সেই এক্সাৰসাইজটো কৰিবা তোমালোকে তেতিয়াও নিশ্চয় গম পাবা যে এই এক্সাৰসাইজটো কিমানখিনি তোমালোকৰ পেটত প্ৰভাৱ পৰিছে গতিকে এই এক্সাৰসাইজটো সদায় তোমালোকে বহুত বেছিকৈ কৰিবলৈ চেষ্টা কৰিবা বন্ধুসকল এইকেইটা আছিলে সাধাৰণ এক্সাৰসাইজ যিকেইটা মই তোমালোকৰ ভিডিঅ'টোৰ মাধ্যমে কৰি দেখুৱালোঁ আৰু তোমালোকে যদি ভালদৰে এই এক্সাৰসাইজকেইটা ফ'ল' কৰা তেতিয়া বহুত কম সময়ৰ ভিতৰত তোমালোকে
বহুত সোনকালে মানে তোমালোকৰ পেটৰ চৰ্বি কম কৰিব পাৰিবা উইদিন তোমালোকে 30 ডেজৰ ভিতৰত তোমালোকে এটা ভাল ৰিজাল্ট পাবা আৰু মই প্ৰথমতে কৈছিলোঁ যে তোমালোকক এটা টিপছ দিম যিকেইটা টিপছে তোমালোকৰ পেটৰ চৰ্বি কম কৰাত বহুতখিনি সহায় কৰিব কথাটো হ'ল কি মই যিকেইটা এক্সাৰচাইজ তোমালোকক কৰি দেখুৱালোঁ সেই এক্সাৰচাইজকেইটা কণ্টিনিউ একেৰাহে কৰিব লাগিব মানে এটা এক্সাৰচাইজ কৰাৰ পিছত তোমালোকে কেতিয়াও ৰেষ্ট ল'ব নালাগিব তোমালোকে প্ৰথমতে উপৰজাপ কৰিলা তাৰপিছত হাইনি কৰিলা তাৰপিছত চাইড জাম্প কৰিলা মানে গোটেই 5টা এক্সাৰচাইজ কণ্টিনিউ একেলগে কৰিব লাগিব একেলগে কৰাৰ পিছত তোমালোকে 30 ছেকেণ্ড বা 40 ছেকেণ্ড ৰেষ্ট লোৱাৰ পিছত পুনৰ তোমালোকে গোটেইকেইটা এক্সাৰচাইজ তেনেকৈ কৰিব লাগিব মানে তোমালোকে 3টা বা 4টা তেনেকৈ পুৰা সম্পূৰ্ণ ছেট বনাই ল'ব লাগিব তেনেকৈ ছেট বনাই ল'লে কি হ'ব তোমালোকে বহুত সোনকালে নিজৰ যিখিনি চৰ্বি আছে সেই চৰ্বিখিনি তোমালোকে ৰিডিউচ কৰিব পাৰিবা তো আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো তোমালোকৰ ভাল লাগিলে যদি অলপমান যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে এটা লাইক কৰি দিবা এটা ধুনীয়া কমেণ্ট কৰিবা আৰু লগতে বন্ধু বান্ধৱীৰ লগত তোমালোকৰ পৰিয়ালবৰ্গৰ লগত তোমালোকে শ্বেয়াৰ কৰিবা আৰু লগতে তোমালোকৰ পৰা অলপ মই ছাপৰ্টো বিচাৰোঁ কাৰণ বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ এতিয়া মই ভাবিছোঁ কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম চ' আজিলৈ ইমানেই নমস্কাৰ জয় হিন্দ জয় ভাৰত